ক'ত যাম? ছিংগাপুৰলৈকে যোৱা। That will be a nice destination for both of you. দেউতা, কাক ছিংগাপুৰলৈ যোৱাৰ কথা কৈছে? কাক কম আৰু তোমালোকৰ কথা কৈছো। আৰে বিয়াৰ পিছত মানুহ এনেকে ঘৰত সোমাই থাকে নেকি? যোৱা দুইটাই ফুৰি আহাগৈ। হোটেল টিকেট মই চব বন্দোবস্ত কৰি দিম। কিন্তু দেউতা, তাইৰ পাছপোৰ্ট? ৰিমজিমৰ পৰা সকলো কাগজ পাতি লৈ অলৰেডি মই দীপ্ত গোস্বামীক পাছপোৰ্ট বনাবলৈ দি দিছো। সেইকাৰণে আপুনি মোৰ পৰা ফাইলটো বিচাৰিছিল ন পিতাই? আৰু তোমাৰ পৰা ফাইলটো লোৱাৰ পিছদিনাখন যে মই তোমাক কেইখনমান কাগজত চহী কৰিবলৈ দিছিলো, তোমাৰ মনত আছে নহয়? মনত আছে। আয়ে দিছিল চহী কৰিবলৈ। সেইখনেই আছিল পাছপৰ্টৰ ফোন। পাছপোৰ্ট হ'ল ঠিকেই, কিন্তু মোৰে যাবলৈ সময় নহ'ব চাগে। কিয় তোমাৰ কিবা ছ'চিয়েল ছাৰ্ভিচ কৰিব লগা আছে নেকি? কি যে কথা কয় দেউতা, নিজৰ কামৰ লেঠাই শেষ কৰিব পৰা নাই, ছ'চিয়েল ছাৰ্ভিচ কৰিম কেনেকৈ? নহয়, তুমি আজিকালি ছ'চিয়েল ছাৰ্ভিচ নকৰা জানো? ক'লোৱে দেখোন দেউতা, নিজৰ কামৰ কাৰণে সময় মেনেজ কৰিব পৰা নাই, তাৰ পাছত আৰু ছ'চিয়েল ছাৰ্ভিচ কৰিব পাৰিনে? ৰ'বা মোৰে ভুলিছে। এইবিলাকক চাগে ছ'চিয়েল ছাৰ্ভিচ বুলি নকয় ন? কিনো আপুনি একেখিনি কথাকে ঘূৰাই পকাই কৈ আছে? আমি একো বুজিব পৰা নাই। তোমালোকে ক'ৰ পৰা বুজি পাবা? মই নিজেই বুজি পোৱা নাই। কি বুজি পোৱা নাই দেউতা? নহয় মানে এই চেণ্ট্ৰেল কলেজত মোৰ কোনজনী ভাগিনে পঢ়ে, এই কথাটোকে কালিৰ পৰা মই চিন্তা কৰি উলিয়াব পৰা নাই। তুমি কিবা জানা নেকি? অৰবিন্দ চলিহাৰ ছোৱালী মোৰ কলেজত পঢ়ে? নহয় ছাৰ, মোৰ নিজৰ ভণ্টি নহয়, মোৰ মামাৰ ছোৱালী। তাকেই কোৱা। আচ্ছা কোৱাচোন, কি হ'ল তাই? সিদ্ধান্ত, কি ভাবি আছা? নাই দেউতা, একো ভবা নাই। আচ্ছা এই চেণ্ট্ৰেল কলেজত মোৰ কোনজনী ভাগিনে পঢ়ে? মানে দেউতা, ছোৱালীজনী তোমাৰ লগৰ ল'ৰাৰ ভনীয়েক নহয় জানো? হয়, মোৰ লগৰ ল'ৰাৰ ভনীয়েক। বাপেক পুতেকৰ কথাৰ ভাগ আমিও পাম নেকি? কোৱাচোন কোৱা, তোমাৰ মুখেৰে শুনো। একচুৱেলি মোৰ লগৰ ল'ৰা এজনৰ ভনীয়েক চেণ্ট্ৰেল কলেজত পঢ়ে। তাৰ পাছত? তাইৰ এটেণ্ডেঞ্চ কম হোৱাৰ কাৰণে কলেজৰ পৰা পৰীক্ষাৰ আগত তাইৰ এডমিটখন ৰিলিজ কৰা নাছিল। আৰু সিদ্ধান্তে ছোৱালীজনীৰ লগত লৈ বিমলৰ ওচৰ পালেগৈ। বিমলৰ ওচৰ পালেগৈ মানে? কোন বিমল? কিয় তুমি চিনি নোপোৱা নেকি? এই যে চেণ্ট্ৰেল কলেজৰ প্ৰিন্সিপাল বিমল ভূষণ মহন্ত। পাওঁ। সিদ্ধান্তে ছোৱালীজনীৰ লগত লৈ তেখেতৰ ওচৰলৈ গৈ ৰিকুৱেষ্ট কৰিলে এডমিট কাৰ্ডখন ইছ্যু কৰিবৰ কাৰণে। তাৰ পাছত কি হ'ব আৰু? এই অৰবিন্দ চলিহাৰ ভাগিনীয়েকৰ এডমিট কাৰ্ড কোনোবাই ইছ্যু নকৰাকে থাকিব পাৰে নেকি? বাবা, ইমান সাধাৰণ কাম এটাৰ কাৰণে তুমি মিছা কথা ক'ব নাপায় নহয়। আৰু তুমি দেখোন জানাই মানুহজন কিমান ষ্ট্ৰিক্ট। চৰি মা, মোৰ ভুল হৈ গ'ল। একচুৱেলি ছোৱালীজনী ইমান কথা কয় যে মই ফাঁকি মাৰিবলৈ বাধ্য হৈ গ'লো। হ'লেও আমাৰ চিনাকি মানুহ এজনৰ আগত এনেকে ফাঁকি মাৰাটো ভাল কথা হোৱা নাই দেই। কিন্তু একো বেয়া কথাও হোৱা নাই। কৰিব পৰা হেল্প হ'লে কাৰোবাক কৰিলে সেইটো একো বেয়া কথা নহয়। ইনফেক্ট সেইটো মই ভাল কথা বুলিহে ভাবোঁ। কিন্তু কাৰোবাক হেল্প কৰিবলৈ যাওঁতে তেনেকুৱা ধৰা পৰা ধৰণৰ ফাঁকি যাতে দিবলগীয়া নহয়, সেইটো মাত্ৰ চাবা। বুজিলা নহয়? বুজিছোঁ দেউতা। গুড। ফণি, কোন আহিছে চাচোন। ময়ো অফিচলৈ ওলাওঁগে। আপুনি ব্ৰেকফাষ্ট কৰি লওক। নহ'লে এটা কাম কৰি দিয়া সিদ্ধান্ত। কি কাম? কাইলৈ বা আৰু মই তোমালোকৰ ঘৰলৈ যাওঁ। আমাৰ ঘৰ? তোমাৰ দেউতাৰ খবৰ লৈ আহিম আৰু আণ্টিকো লগ কৰি আহিম। মিষ্টাৰ সিদ্ধান্ত ক'ত? যি দেখিছো কঠীয়া দেখাতে চাপৰ, কিন্তু জেঠতে পাৰা। মোক কিবা কৈছে নেকি? নাই, ভাবিছোহে। সেইটো কথা ক'বলৈ ইমানকে ভাবিব লাগে নেকি? কৃষ্ণই বোলে শুনা ধনঞ্জয়, যি বৃক্ষৰ গুটি পচাই সেই বৃক্ষই হয়। হোৱাট ননচেন্স। মনে থাকচোন, তাই তেনেকে কোৱা বাবে বেয়া নাপাবা দেই। নাই, বেয়া নাপাওঁ বাৰু। কওকচোন, কাক বিচাৰি আহিছে? সিদ্ধান্ত নাই নেকি বাৰু? ফণি, কোন আহিছে? ভিতৰলৈ লৈ আহ। আহক। আপুনি আৰু আপুনি ইয়াত? এইখন আমাৰেই ঘৰ। আপোনাৰ ঘৰ মানে সিদ্ধান্ত আপোনাৰ? মোৰ ল'ৰা, আমাৰ একমাত্ৰ ল'ৰা। আপুনি সিদ্ধান্তক চিনি পায় নেকি? পাওঁ, ভালকে চিনি পাওঁ। সিদিনাখনতো আপোনাক মন্দিৰত লগ পাইছিলোঁ। লগ পাইছিলোঁ। মই তাৰ লগতে গৈছিলোঁ। আপুনিও চাগে সিদ্ধান্তক মন্দিৰতে লগ পাইছে? পাইছিলোঁ। দেখিছে, আপোনাক যে সি চিনি পায় মোক এবাৰো কোৱা নাই। সি আমাকো আপুনি তাৰ মাক বুলি এবাৰো কোৱা নাই জানে? হয় নেকি? আৰু সিদিনাখন সি মন্দিৰৰ পৰা আমাক দুজনী ঘৰত থৈ আহিছিলগৈ নহয়।
সঁচাকেনে? সঁচা তাৰ মানে সেইদিনাখন সেইকাৰণেই সিদ্ধু বাবাই মন্দিৰৰ পৰা নোহোৱা হৈছিল বুজিলে বাইদেউ হয় দে ভনী মই কথাটো এতিয়াহে বুজি পাইছোঁ